Hi, Godia. Hi. Hi. স্বাগতম মোৰ ইউটিউব চেনেল ট্ৰালি এণ্টাৰটেইনমেণ্টলৈ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি মই আপোনালোকক দেখাম বাদামৰ চাটনি কেনেকৈ বনায় এটা নতুন ষ্টাইলত। ঠিক আছে, কেনেকৈ বনায় আমি দেখাই আছোঁ দেই। দেই Godia, দেই। সো আমাক লাগিব যিহেতু বাদামৰ চাটনি, বাদামটো লাগিবই আৰু লগতে লাগিব অলপমান নৰসিংহৰ পাত, ৰচুন, আদা এটুকুৰা লৈছোঁ মই, তাৰপিছতে এইটো কি বুলি কয় কেঁচা জলকীয়া দুটা আৰু চিমলা মিৰ্চি 3টা লৈছোঁ। এইটো চিমলা মিৰ্চি, কিছুমানে এইটো কাশ্মীৰ জলকীয়া বুলি কৈছে, কিন্তু জানো এইটো চিমলা মিৰ্চি 3টা লৈছোঁ মই। তাৰপিছতে এইখিনি বাদামখিনি মেলি থৈছোঁ। বাকী যিহেতু কেঁচা বাদাম হয়, ধুই কিনে অলপ পানীটো মাৰ যাবলৈ কাৰণে মই বাদামটো এনেকৈ মেলি থৈ দিছিলোঁ আৰু নৰসিংহৰ পাতখিনিও মই ধুই ল'লোঁ। তো এতিয়া কৰিব লাগিব কি, এইখিনি এতিয়া মই শুকানি কেৰাহীত ভাজিম এই বাদামখিনি আৰু নৰসিংহ পাতকেইটা আৰু এইকেইটা এই চিমলা মিৰ্চিকেইটাৰ লগত দেখাইছোঁ। কেৰাহীখন পানী হৈ আছে, কেৰাহীখন অকণমান শুকাই লওক। তাৰপিছতে বাদামখিনি ইয়াতে ঢালি দিম। একো নাই, ইয়াত তেল শুকানে ভাজিম যিহেতু। সেইখিনি বাদামখিনি ইয়াত ঢালি দিলোঁ। ইয়াতে হাই ফ্লেমত ভাজিম দেই। এইটো ষ্টিমটো হাই কৰি ল'ব, জুই কি বুলি কয় বেছি কৰি ল'ব। ষ্টিমটো বেছি কৰি কিনে ফাৰ্ষ্টতে বাদামখিনি ভাজিম, তাৰপিছত ওপৰতে নৰসিংহ পাতকেইটা দি দিম। বাদামখিনি যিহেতু অলপ ভজা হৈ গৈছে, মই ইয়াৰ ওপৰতে নৰসিংহ পাতখিনি দি দিম আৰু এই চিমলা মিৰ্চিকেইটাও দি দিম। আপোনালোকে এক্সট্ৰাকৈ ভাজিব বুলি ক'লেও পাৰিব, মই লগতে দি দিছোঁ মই। অকণমান দেৰি খোৱাৰ পিছতে তাৰপিছতে এইটো কাঢ়ি দিব। যিহেতু খোৱাৰ পিছত অলপ ৰঙচুৱা হোৱাৰ পিছত গম পাবই, অলপ ৰঙচুৱা হোৱাৰ পিছত কাঢ়ি দিব। বহুত বেছিকৈ ৰঙা হ'ব নিদিব, নহ'লে মানে দেয়া এটা চেণ্ট আহিব। সেই গতিকে অলপ ৰঙা হোৱাৰ পিছতে নৰসিংহ পাতখিনি অলপ হোৱাৰ পিছতে আপোনালোকে এইটো নমাই দিব। আৰু লগতে ৰচুনকেইটা ভাজি দিওঁ বুলি ক'লেও পাৰে, এক্সট্ৰাকৈ ৰচুনকেইটা ভাজি দিওঁ বুলি ক'লেও পাৰে। মই ৰচুনকেইটা ভাজিয়ে দিম বাৰু দেই। ৰচুনকেইটা অকলীয়াকৈ ভাজিম। ফাৰ্ষ্টতে এইখিনি হৈ লওক। অলপ যেতিয়া বাদামৰ অলপ ভজা চেণ্টটো আহিব আৰু নৰসিংহ পাতটো অলপ এটা চেণ্ট আহিব, তেতিয়া এইটো আপোনালোকে এইটো নমাই দিব। বেছি ৰঙা হ'ব নিদিব, নহ'লে দেয়া চেণ্টটো আহিব, তেতিয়া ভালো নালাগে খাবলৈ কাৰণে। যিহেতু এইখিনি বৰ্তমান হৈ গৈছে, মই এইখিনি এতিয়া কাঢ়ি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত এনেকুৱা হ'ল, দেখিছে নৰসিংহ পাতখিনি আৰু বাদামৰ ফাৰ্ষ্টতে যেতিয়া কেঁচা হৈ আছিলে বেছি ৰঙা দেখিছিলে, এতিয়া অলপ এটা বাদামী ৰং এটা আহিছে। বাদামৰ যোনটো ৰং ভাজাৰ পিছত হয় সেনেকুৱা ৰং এটা হ'ল। তো বাদামটো এটা জোখত ভাজিব, নৰসিংহ পাতখিনিও জোখত এনেকুৱা হোৱালৈকে ভাজিব। মই এতিয়া ৰচুন কেইটামান আছে, ৰচুনকেইটা ভাজি ল'ম। যিহেতুকে জলকীয়াকেইটা ভালকৈ হোৱা নাছিলে, তো জলকীয়াকেইটা মই ৰচুনকেইটাৰ লগত আকৌ এবাৰ দি দিলোঁ। তো ৰচুনকেইটা হৈ যাব হ'ল, দেখিছে অলপ ক'লা হৈছে ৰচুনকেইটা হ'বলৈ হ'ল। মই ৰচুনকেইটা নমাই লৈছোঁ। চ' এইকেইটা ভজা ৰচুনকেইটা আৰু এইখিনি বাদামখিনি, তো আদা টুকুৰা আৰু এইকেইটা জলকীয়াকেইটা, তো এই গোটেইখিনি মই এতিয়া এইটোত ভৰাই দিম, চব একেলগতে ভৰাই দিম। এনেকৈ যদি গোটেইখিনি একেলগতে ভৰাই দিওঁ, গোটেইখিনি থুপুককৈ গোটেইখিনি এটা এটাকৈ পৰি থাকিব। যিহেতু মই এখন হাতে মোবাইলটো ধৰি আছোঁ, মই হাতে দিয়ে ভৰাই লওঁ গোটেইখিনি। গোটেইখিনি ভৰাই কিনে ইয়াত এটা জোখতে নিমখ দি ল'ব। নিমখ দি কিনে এইখিনি পিচি ল'ব আৰু তাৰপিছতে এইখিনি হৈ গ'ল। খাই কিনে বহুত ভাল লাগে। আৰু তাৰপিছত হৈ যোৱাৰ পিছতে অলপমান ইয়াত কেঁচা মিঠাতেল দিব। কেঁচা মিঠাতেলৰ গোন্ধটো মোৰ বহুত ভাল লাগে। মইতো সৰুতে কেঁচা মিঠাতেল গৰম ভাতত দি কিনে একদম ভাত খাই দিব পাৰিছিলোঁ, নিমখ অকণমান লৈ কিনে। তো কেঁচা মিঠাতেলৰ গোন্ধ মোক বহুত বেছি ভাল লাগে। তো এইখিনি ভৰাই কিনে হৈ গ'ল। ইয়াত মই ৰচুন, আদা ভাজি লোৱা ৰচুনকেইটা, তাৰপিছত নৰসিংহখিনি ভাজি লৈছিলোঁ, বাদামখিনি ভাজি ল'লোঁ, তাৰপিছতে জলকীয়াকেইটা, আদা টুকুৰা আৰু ইয়াত অলপ নিমখ দিম এতিয়া মই।
মই বৰ্তমান নিমখ ইমানখিনিয়ে দিছোঁ, পিছত চাম। আকৌ মই নিমখৰ পৰিমাণটো অলপমান বাৰু গেজেপেটে হৈ যায়, তো সেইটো কাৰণে মই নিমখ অলপ কমটিকৈ দিছোঁ। পিছত নহ'লে মানে আকৌ মিলাই ল'ম। এইখিনি ভাজি হোৱাৰ পিছত ইয়াত অলপ নেমু ঢালি লওঁ বুলি নেমু ঢালি দিব পাৰে, কেঁচা মিঠাতেল অকণমান ঢালি দিব। পিচি থকাৰ পিছতে আকৌ কেঁচা মিঠাতেল দি কিনে আকৌ এবাৰ পিচি দিব। তো মই এইখিনি এতিয়া বৰ্তমান এইখিনি পিচি লওঁগৈ। কাহিনী এটা হ'ল নহয়, কাৰেণ্টটো গুচি গ'ল। তো কাৰেণ্টটো আহিলে মানে মই এইখিনি আকৌ পিচিব লাগিব। তো এইখিনি এতিয়া অকণমান দেৰি এনেকৈ থৈ দিছোঁ, কি হৈছে দেখাইছোঁ। কাৰেণ্টটো আহিলে মানে দেই, কাৰেণ্টটো গুচি গ'লগৈ। তো ইনভাৰ্টাৰত যদি এইখিনি পিচিবলৈ হয়, এইকেইদিন যিহে কেতিয়াবা বৰষুণ কেতিয়াবা ৰ'দ, যদি বৰষুণ আহে কাৰেণ্ট নাহিলে ইনভাৰ্টাৰ বেটেৰীয়ে ফুচ হৈ থাকিব। তো সেইটো কাৰণে ইনভাৰ্টাৰত নিপিছোঁ। তো কাৰেণ্টটো গুচি গ'লগৈ, কাৰেণ্টটো অহালৈ বাট চাব লাগিব। তো কাৰেণ্টটো আহি গ'ল, কাৰেণ্টটো একদম 15 মিনিটমানৰ পিছত আহিছে। তো কাৰেণ্টটো যেতিয়া আহি গ'ল মই এইখিনি পটাপট পিছিলোঁ। আকৌ কেতিয়া যদি কাৰেণ্টটো গুচি যায় আকৌ ৰখি থাকিব লাগিব। তো পটাপট এইখিনি পিছিলোঁ। কাৰেণ্টটো আকৌ গুচিয়ে গ'লগৈ, দেখিলে মোক কৰিবলৈ দিয়া নাই। তো আকৌ কেতিয়া আহিব আকৌ ৰখিব লাগিব, যিহেতু ভালকৈ পিচ যোৱাই নাই। দেখিছে ভালকৈ পিচ নাই যোৱা। তো ইয়াত মই এতিয়া মিঠাতেল অকণমান ঢালি থৈ দিওঁ। তো কাৰেণ্টটো আহিলে আকৌ এবাৰ ঘূৰাই দিম আৰু তাৰপিছতে হৈ যাব। তো অলপ পিচিলে হৈ যাব আৰু। মই ইয়াতে মিঠাতেল অলপ ঢালি দিওঁ, বেছি নহয় অকণমান মিঠাতেল ঢালিম অলপ আৰু। কেঁচা মিঠাতেলৰ গোন্ধটো মোক ভাল লাগে, সেইটো কাৰণে মই অলপমান মিঠাতেল ঢালি দিছোঁ। মিঠাতেল নেঢালিলেও হয়, আৰু কেঁচা জলকীয়া যে 2টা দিলোঁ, সেইকেইটা নেঢালোঁ বুলি ক'লেও হয়। তো মই ঢালি দিছোঁ কেঁচা জলকীয়া 2টা। তো কাৰেণ্টটো আহি লওক, কাৰেণ্টটো যেতিয়া আহে তেতিয়া আৰু অলপ পিচিব আছে। তো সেইটো পিচি ল'ম আৰু তাৰপিছতে হৈ যাব এইখিনি, তাৰপিছত ৰেডি। তাৰপিছতে ইয়াত নেমু অলপ ঢালি দিব, নেমু অলপ ঢালিলে খাই কিনে আৰু বেছি ভাল লাগে। অলপ মানে জোখত ঢালি দিব আৰু নেমু অকণমান, তো ভাল লাগিব। তেতিয়া কাৰেণ্টটো কেতিয়া আহে, কাৰেণ্টটোৱে আজি বিৰাট একদম পূৰা খেল লগাই আছে, ধেমালি কৰি লিলিমাই লগাই আছে। কাৰেণ্টটো অহাই নাই, কাৰেণ্টটো কেতিয়া আহে, কাৰেণ্টটো অহালৈকে এতিয়া বাট চাব লাগিব, আকৌ এবাৰ বাট চাব লাগিব। কাৰেণ্টটো আহিলে আকৌ আধা ঘণ্টামানৰ মূৰত এতিয়া পটাপট পিচি লওঁ, আকৌ যদি যায়গৈ হৈছে আৰু। তো মই পটাপট পিচি লওঁ দেই। তো এইখিনি হৈ গ'ল পিচি কিনে। মই ইয়াত পানী অকণমান দি দিলোঁ, জানেনে পিচ যোৱা নাছিলে কাৰণে। কাৰেণ্টটো যদি যায়গৈ আকৌ একদম কিবা হ'ল, তো মই পানী অকণমান দি দিলোঁ। পানী অকণমান দিওঁ বুলি ক'লে পাৰে, যদিহে পিচ নাযায়। আৰু এনেকুৱা নহয় যে মানে মিক্সিয়ে লাগিব, গ্ৰাইণ্ডাৰ লাগিব পিচিবৰ কাৰণে। পটাত পিচোঁ বুলি ক'লেও পাৰে বা খুটনাত পিচোঁ বুলি ক'লেও পাৰে। খুটনা ৰ'ব, মই খুটনা দেখাইছোঁ। এনেকুৱা খুটনাত, যেনেকুৱা খুটনা আমাৰখন এইটো খুটনা আছে, তো খুটনাত পিচোঁ বুলি ক'লেও পাৰে। আৰু যাৰ ঘৰত পটা আছে পটাত পিচি কিনে খাওঁ বুলি ক'লেও পাৰে। তো মই এতিয়া চাটনিটো উলিয়াই লওঁ। তো এইখিনি হৈ গ'ল বাদামৰ চাটনি। তো কি বুলি কয়, এতিয়া আৰু এইখিনি হৈ গ'ল। তো খাব লাগে। ইয়াত অলপ নেমু অলপ ঢালি ল'ম আৰু তাৰপিছত আৰু এইখিনি যে যিহৰ লগত খাওঁ বুলি ক'লেও পাৰিব, জানে। ভাতৰ লগত খাওঁ বুলি ক'লেও পাৰে, আৰু ৰুটিৰ লগত খাওঁ বুলি ক'লেও পাৰিব। আপোনালোকক যিহৰ লগতে ভাল লাগে তিহৰ লগতে খাব পাৰিব। তো বাদামৰ চাটনি হৈ গ'ল। আৰু একো বহুত বেছি একো কৰিবলৈ নালাগে, অকল আপুনি বাদামটো ভাজি লওক, নৰসিংহ পাতটো ভাজি লওক, ৰচুনকেইটা ভাজিলেও হ'ব নেভাজিলেও হ'ব, আৰু এই চিমলা মিৰ্চিকেইটা ভাজি কিনে পিচি দিব, আৰু তাৰপিছতে খাই একদম ধুনীয়াকৈ খাব। আৰু যিহৰ লগতে মন যায় তিহৰ লগতে খাব, খাবলৈ বহুত বেছি ভাল হয়। আৰু কি বুলি কয়, মই ফাৰ্ষ্টতে যোনখিনি নিমখ দিছিলোঁ যে সেই নিমখটোৱে হৈ গ'ল, আৰু বেছি নিমখ আৰু বেলেগকৈ নিমখ দিবলৈ মানে নালাগে মানে। তো সেইকাৰণে নিমখটো অলপ কমটিকৈ দিব। তো মই অলপ নিমখৰ পৰিমাণটো অলপ মোৰ গেজেপেটে হয়, তো সেইটো কাৰণে মই নিমখ অলপ কমটিয়ে দিছিলোঁ, সেইখিনিয়ে হৈ গ'ল। তো আপোনালোকে যেতিয়া বনাব নিমখ ফাৰ্ষ্টতে অলপ কমটিকৈ দিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। ঘৰত বাদাম চাটনি বনাই কিনে খাব, আৰু কেনেকুৱা পালে কমেণ্টত জনাব। তো আজিলৈ হ'ব তেন্তে, বাই বাই, ধন্যবাদ।